ন ন কি ক'ব, বহুত দিন ভিডিঅ' বনোৱা নাই, অৱস্থা এয়াই। নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আপোনালোকে চাই আছে আছাম ব্লগছ ৰিকো। আজি মানে ব্লগছ ভিডিঅ'টো বহুত খাতাৰনাক হ'ব, বহুত ধামাকা এটা ভিডিঅ' হ'ব, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু এতিয়া মই গৈ আছোঁ, জানে ক'লৈ গৈ আছোঁ? নাজানে? মই এতিয়া গৈ আছোঁ আমাৰ পুখুৰী পাৰলৈ। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই আহি আমাৰ আগফালে থকা পুখুৰীটো পালোহি বৰ্তমান। আৰু মোৰেই সৌভাগ্য যে ইয়াত মই এজন বিশিষ্ট মানুহ এজন লগ পালোঁ। আৰু ব'লকচোন তেওঁৰ লগত কথা পাতোঁ। মানে তেওঁক মই এটা কুৱেশ্যন সুধিম। বেছি ইংলিছ নাই, ইংলিছ নকওঁ, কাৰণ ইংলিছ বোলা বস্তুটো এই অসমত হিলাই আছে, জাঙীয়া বাইদেউ হিলাই আছে, গতিকে মই ইংলিছ নকওঁ। ব'লক এটা প্ৰশ্ন কৰোঁ। আৰু এইজনী সেই বিশিষ্ট মানুহজন ৰকী। নমস্কাৰ। আৰু মোৰ নাম ৰকী নহয়, আমাৰ ঘৰৰ কুকুৰটোৰ নাম ৰকী। অহ, হয় নেকি? চৰি, ক্ষমা কৰিব। হ'লেই হ'ল দিয়ক, কিবা এটা কুকুৰেই হওক মানুহেই হওক, আৰু আপুনিতো কুকুৰতকৈও কম নহয়। নাই, একো নাই। তুমি কি বুলি ক'লা? নাই, কিবা এটা কৈছিলোঁ। হ'ব বাৰু, এতিয়া আমি প্ৰশ্নটোলৈ আহোঁ। আপুনি কওকচোন, পানীত কিয় মাছ থাকে? এই ৰাস্তাই পদূলিয়ে মানে মাটিত কিয় নাথাকে? লাখটকীয়া প্ৰশ্ন এটা কৰি দিলাহে। নাই, মই নোৱাৰিম, তুমিয়ে কোৱাচোন বাৰু। মানে এনচাৰটো ইংলিছ ইংলিছ নহয়, মানে উত্তৰটো হ'ল মাছ মাটিত থাকিব নোৱাৰে। আপোনাক জানো এতিয়া ঘৰত থাকিবলৈ নিদি, যদি গোহালি ঘৰত থাকিবলৈ দিওঁ, থাকিব পাৰিব? হা তুমি মোক কি বুজালা? তুমি মোক গৰু বুজালা? মই কি গৰু? নাই, মই আপোনাক গৰু বুলি ক'বলৈ যোৱা নাই। আপুনি এনচাৰটো দিব নোৱাৰি, কথাটো কেলৈ উত্তৰটো দিব নোৱাৰি, কথাটো বা কেলৈ সলনি হৈ গৈছে? মই আপোনাক গৰু বুলি কেতিয়া ক'লোঁ? কি কথা সলালো? এবাৰ ক'লা কুকুৰ, এবাৰ ক'লা গৰু। তোমাক আজি নাই। নকৰিব। বন্ধু-বান্ধৱীসকল, দেখিছিলে লকডাউন যিহেতু ক'লৈকো যাব পৰা নাই, ভাবিছিলোঁ ইয়াতে ব্লগ এটা বনাওঁ। এয়াহে অৱস্থা হ'ল আৰু কি কৰিব। এয়া ভাল মানুহৰ স্থান নাই সমাজত। গতিকে ভিডিঅ'টো যদি ভাল পাইছে, লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি নতুন মানে আপোনালোকতো নতুনেই, কাৰণ আপোনালোকতো পুৰণাই, মইহে নতুন। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়কচোন বন্ধু-বান্ধৱীসকলৰ মাজত। যদি বুজিছে আৰু আজিলৈ বাই।